নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিটাৰমাইনাৰ্ছ নট আৰু নানৰ ব্যৱহাৰ কেনেকৈ কৰে তাক আমি শিকিম। নট আৰু নান ইহঁতে আটায়ে নিগেটিভ অৰ্থ বুজায়, মানে নহয় বোধক অৰ্থ বুজায়। এতিয়া আমি চাওঁ আহা নৰ ব্যৱহাৰ, ইউজ অফ ন। এতিয়া চোৱা, ইয়াত দিয়া আছে টু আনচাৰ এনি কুৱেশ্যনছ। যদি আমাক কিবা প্ৰশ্ন সোধা হয় তাৰ উত্তৰটো যদি নহয় হয় তেতিয়া আমি কি ক'ব পাৰোঁ যে ন। চমুকৈ আমি ক'ব পাৰোঁ যে ন। উদাহৰণ হিচাপে ধৰি লোৱা যে তোমাক সোধা হৈছে যে তুমি আজি স্কুললৈ গৈছিলানে। যদি তুমি স্কুললৈ যোৱা নাই তেতিয়া তুমি চমুকৈ কি ক'বা যে ন। গতিকে কিবা প্ৰশ্ন সুধিলে আমি তাৰ আনচাৰটো চমুকৈ আমি নহয় বোধক বাক্যত আমি কি কওঁ ন বুলি ক'ব পাৰোঁ। ইয়াত চোৱা সুধিছে উইল ইউ গো উইথ আছ। ইয়াত সোধা হৈছে যে তুমি আমাৰ লগত যাবানে। গতিকে ইয়াত মোৰ উত্তৰটো যদি নহয় হয় গতিকে মই চমুকৈ কি ক'ব পাৰোঁ যে ন, মই আপোনালোকৰ সৈতে নাযাওঁ। এতিয়া তাৰ পিছৰটো চোৱা, হেভ ইউ ইটেন ইয়ৰ ফুড, মানে তুমি তোমাৰ খাদ্য গ্ৰহণ কৰিলানে। ইয়াত উত্তৰটো দিছে যে ন, মানে মই এতিয়ালৈকে মোৰ খাদ্য গ্ৰহণ কৰা নাই। এতিয়া চোৱা আমি নৰ ব্যৱহাৰ আৰু ক'ত কৰিব পাৰোঁ। টু কমপ্লিট অৰ মেকিং চেণ্টেন্স, কোনো এটা বাক্য সম্পূৰ্ণ কৰিবলৈ বা কোনো এটা বাক্য গঠন কৰিবলৈ আমি নৰ ব্যৱহাৰ কৰিব পাৰোঁ, যদিহে বাক্যটো নহয় বোধক হয়। মন কৰিবা যেতিয়া নৰ ব্যৱহাৰ হ'ব তেতিয়া নৰ পিছত সদায় একোটা নাউন থাকিব। নাউন মানে বিশেষ্য, আৰু সেই নাউনটো সদায় ছিংগুলাৰ বা প্লুৰেল হ'ব পাৰে, মানে এক বচন বা বহু বচন হ'ব পাৰে। ইয়াত দিয়া আছে দেয়াৰ ইজ ডেছ গাৰ্ডেন। যদি উত্তৰটো হয় যে তাত কোনো বাগিচা নাই তেতিয়া উত্তৰটো হ'ব দেয়াৰ ইজ ন' গাৰ্ডেন। তোমালোকে এইটো কথা মনত ৰাখিবা যে বিফৰ নাউন সদায় ন হয়, মানে নাউনৰ আগত ন ব্যৱহাৰ কৰা হয়। ইয়াত দিয়া আছে আই হেভ ন' মানি, মানে মোৰ টকা নাই। ইয়াত মানিটো হৈছে বিশেষ্য নাউন, গতিকে অলপ আগত কোৱা হৈছে যে বিফৰ নাউন কি হয়, যদি নহয় বোধক হয় উত্তৰটো তেতিয়া বিফৰ নাউন কি ব্যৱহাৰ কৰোঁ আমি ন ব্যৱহাৰ কৰোঁ, যে মোৰ টকা নাই, আই হেভ ন' মানি। এতিয়া আমি নটৰ ব্যৱহাৰ শিকিম। নট কেতিয়া ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয়। নট মানে হৈছে একদমেই নহয় বা নাই। ধৰি লোৱা তোমাক সোধা হৈছে যে তোমাৰ লগত পইচা আছেনে। তুমি যদি উত্তৰ দিয়া যে মোৰ লগত পইচা নাই, এইটো চিম্পলকৈ উত্তৰ দিয়া হ'ল যে মোৰ লগত নাই, পইচা নাই। আৰু যদি তুমি উত্তৰটো এনেকৈ দিব খোজা যে মোৰ লগত একদমেই নাই পইচা, তেতিয়া তুমি কি ক'বা যে মোৰ লগত একদমেই পইচা নাই। সেই তেতিয়া আমি কি ব্যৱহাৰ কৰিম, একদমেই নাই বা একদমেই নথকা বুজালে তেতিয়া আমি নট ব্যৱহাৰ কৰোঁ। আৰু যদি আমি চিম্পলকৈ বুজাওঁ যে নাই, তেতিয়া আমি কি ব্যৱহাৰ কৰিম, জাষ্ট ন' ব্যৱহাৰ কৰিম। এতিয়া চোৱা, ইয়াত দিয়া আছে টু আনচাৰ এনি কুৱেশ্যনছ। আমাক যদি কোনোবাই কিবা সোধা হয় তাৰ উত্তৰ দিবলৈ আমি নটৰ ব্যৱহাৰ কৰোঁ, কিন্তু এই কথাটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়। অলপ আগতে আমি নৰ ব্যৱহাৰ যেতিয়া শিকিছিলোঁ তেতিয়া আমি পাইছিলোঁ যে যদি আমাক কোনোবাই কিবা প্ৰশ্ন সুধিছে তেতিয়া তাৰ উত্তৰটো যদি নহয় বোধক হয় তেতিয়া আমি তাৰ উত্তৰ দিবলৈ কি ব্যৱহাৰ কৰোঁ, ন ব্যৱহাৰ কৰোঁ। কিন্তু নটৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। যদি আমাক কোনোবাই কিবা প্ৰশ্ন কৰিছে তেতিয়া আমি যদি নট ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ বাক্যটো আমাৰ অৰ্থপূৰ্ণ নহ'ব। এতিয়া আমি এটা উদাহৰণ চাই লওঁ আহা। উদাহৰণটো চালে তোমালোকে ভালদৰে বুজি পাবা। ইয়াত কৈছে আৰ ইউ ৰেডি, তুমি ৰেডি নে। তাৰ উত্তৰ যদি আমি এনেকৈ দিওঁ নট, সেইটো আমাৰ বাক্যটো অৰ্থপূৰ্ণ নহ'ব। তাৰ উত্তৰটো আমি কেনেকৈ দিব লাগিব, ন বুলি দিব লাগিব। এতিয়া আমি চাওঁ আহা নট কেতিয়া কেতিয়া ব্যৱহাৰ কৰা হয়। টু কমপ্লিট অৰ মেকিং চেণ্টেন্স, সেই আগৰটোৰ দৰে যে আমি কিবা এটা বাক্য সম্পূৰ্ণ কৰিবলৈ বা আমি বাক্য এটা গঠন কৰিবলৈ আমি নট ব্যৱহাৰ কৰোঁ। এতিয়া আটাইতকৈ মনত ৰাখিবলগীয়া কথাটো হ'ল যে যদি বাক্যত
এনি শব্দটো থাকে তেতিয়া আমি নট ব্যৱহাৰ কৰিম। তোমালোকে চাবা যদি কোনো এটা বাক্যত এনি থাকে আৰু তাত যদি তোমালোকক নট বহুৱাব দিয়ে, তাৰ মাজৰ পৰা তোমালোকে কি বহুৱাবা? তোমালোকে নট বহুৱাবা। এতিয়া চোৱা, ইয়াত দিয়া আছে আই হেভ গট ডেছ মানি। ইয়াত চোৱা এনি আছে, গতিকে আমি ইয়াত নিঃসন্দেহে আমি কি বহুৱাব পাৰোঁ? আমি ইয়াত নট বহুৱাব পাৰোঁ। উত্তৰটো হ'ব আই হেভ গট নট এনি মানি। মানে ইয়াৰ অৰ্থটো হ'ব যে মোৰ লগত একদমেই টকা নাই। এতিয়া আমি আনটো উদাহৰণ চাই লওঁ আহা। ইয়াত দিয়া আছে দেয়াৰ ইজ ডেছ এনি চুগাৰ ইন টি। বাক্যটোত এনি আছে, গতিকে আমি ইয়াত নিঃসন্দেহে কি বহুৱাব পাৰিম? আমি ইয়াত নট বহুৱাব পাৰিম। এতিয়া শুদ্ধ উত্তৰটো চাই লোৱা। শুদ্ধ উত্তৰটো হ'ব দেয়াৰ ইজ নট এনি চুগাৰ ইন টি, মানে চাহত একদমেই চেনি নাই। আৰু এটা কথা তোমালোকে মন কৰিবা যে এনি ৱৰ্ডটো কেৱল যে নটৰ পিছতেই থাকিব তেনেকুৱা নহয়। চেণ্টেন্সৰ যিকোনো ঠাইতে এনি ৱৰ্ডটো থাকিব পাৰে। যদি চেণ্টেন্সৰ যিকোনো অংশত এনি ৱৰ্ডটো থাকে আৰু তাত যদি তোমালোকক নট বা নানৰ কিবা বহুৱাব দিয়ে, তেতিয়া তোমালোকে নিঃসন্দেহে তোমালোকে কি বহুৱাবা? নট বহুৱাবা। এতিয়া আমি নানৰ ব্যৱহাৰ শিকিম। ইউজ অফ নান। নান মানে হৈছে কোনোটোৱেই নহয়, এটাও নহয় অৰ্থ বুজাবলৈ আমি নান ব্যৱহাৰ কৰোঁ। ধৰা হ'ল তোমাক সোধা হৈছে যে এই টেবুলত থকা কিতাপকেইখনৰ কোনখন তোমাৰ কিতাপ? মানে টেবুলত কেইখনমান কিতাপ দিয়া আছে আৰু তোমাক সোধা হৈছে যে এই কিতাপকেইখনৰ কোনখন তোমাৰ? এতিয়া সেই টেবুলখনত থকা কিতাপকেইখনৰ ভিতৰত যদি তোমাৰ এখনো কিতাপ নহয়, তেতিয়া তুমি কি উত্তৰ দিবা? যে কোনো এখনেই মোৰ কিতাপ নহয়। গতিকে সেইটো বুজাবলৈ কোনোটোৱে নহয় বা এটাও নহয় বুজাবলৈ আমি ইংৰাজীত কি ব্যৱহাৰ কৰোঁ? আমি নান ব্যৱহাৰ কৰোঁ। এতিয়া চাওঁ আহা, নান ক'ত ক'ত ব্যৱহাৰ কৰা হয়। ইয়াতো চোৱা ছেইম সেইটো পইণ্ট আছে, টু আনচাৰ এনি কুৱেশ্যনছ। কিবা প্ৰশ্নৰ যদি আমি উত্তৰ দিব খোজোঁ, মানে কোনোটোৱে নহয় বা এটাও নহয় এই বুলি যদি আমি উত্তৰ দিব খোজোঁ, তেতিয়া আমি নান ব্যৱহাৰ কৰিম। কেইটামান উদাহৰণ চাই লওঁ আহা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ইয়াত কৈছে হাউ মেনি চকলেট হেভ ইউ গট। ইয়াত সোধা হৈছে যে তুমি কিমানটা চকলেট পালা? যদি তুমি এটাও পোৱা নাই, তেতিয়া উত্তৰটো কি হ'ব? নান, মানে তুমি এটাও চকলেট পোৱা নাই। নেক্সট পইণ্টটো ছেইম, টু কমপ্লিট অৰ মেকিং এ চেণ্টেন্স। বাক্য এটা আমি সম্পূৰ্ণ কৰিবলৈ বা গঠন কৰিবলৈ আমি নান ব্যৱহাৰ কৰোঁ। যদিহে বুজায় যে কোনোটোৱেই নহয় বা এটাও নহয়, তেতিয়া আমি নান ব্যৱহাৰ কৰোঁ। এতিয়া এটা কথা মন কৰিবা যে যেতিয়া আমি কোনো বাক্যত নান ইউজ কৰিম, তেতিয়া তাত সদায় কি থাকিব? অফ থাকিবই। যদি কোনো বাক্যত অফ থাকে আৰু তেতিয়া তোমালোকক যদি নট বা নানৰ কিবা এটা বহুৱাব দিয়ে, তেতিয়া তোমালোকে নিঃসন্দেহে তাত কি বহুৱাবা? তাত নান বহুৱাবা। যিহেতু তাত কি থাকে? অফ থাকে। অফ থাকিলে আমি নিঃসন্দেহে কি বহুৱাব পাৰোঁ? আমি নান বহুৱাব পাৰোঁ। ইয়াত দিয়া আছে হি কুড ফাইণ্ড ডেছ অফ হিজ বুকছ। ইয়াত আমি নট আৰু নানৰ কোনটো বহুৱাম? বাক্যটোত যিহেতু অফ আছে, গতিকে আমি ইয়াত নান বহুৱাম। তেতিয়া অৰ্থটো হ'ব হি কুড ফাইণ্ড নান অফ হিজ বুকছ। তেতিয়া ইয়াৰ মিনিংটো হ'ব তেওঁ নিজৰ কোনো কিতাপেই, মানে কোনো এখন কিতাপেই বিচাৰি পোৱা নাই। আৰু এটা উদাহৰণ তোমালোকে চোৱা, ইয়াত দিয়া আছে আই ন' ডেছ অফ দেম। ইয়াত নট নানৰ কোনটো হ'ব? নিঃসন্দেহে আমি ইয়াত নান বহুৱাব পাৰোঁ, যিহেতু ইয়াত কি আছে? অফ আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব আই ন' নান অফ দেম, মানে মই সিহঁতৰ কাকোৱেই চিনি নাপাওঁ। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, কেতিয়াবা এট দ্য প্লেচ অফ নাউন, মানে বিশেষ্যৰ ঠাইতো নান ব্যৱহাৰ কৰা হয়, তেতিয়া আমাৰ বিশেষ্য পদটো উজ্জ্ব থাকে। গতিকে বিশেষ্য পদৰ ঠাইত আমি কি ব্যৱহাৰ কৰোঁ? তেতিয়া আমি নান ব্যৱহাৰ কৰোঁ। ইয়াত চোৱা দিয়া আছে নান প্লেড ৱেল, মানে কোনো এজনেও ভালদৰে খেলা নাই। এই বাক্যটোলৈ মন কৰা, ইয়াত চোৱা বিশেষ্য পদ দেখা পাইছা নেকি তোমালোকে? ইয়াত বিশেষ্য পদ দেখা পোৱা নাই, বিশেষ্য পদটো আমাৰ ইয়াত উজ্জ্ব হৈ আছে। গতিকে বিশেষ্য পদৰ ঠাইটো আমি কি ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছিলোঁ? আমি নান ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছিলোঁ। এতিয়া আৰু এটা উদাহৰণ চোৱা, ইয়াত দিয়া আছে শ্বি ইনভাইটেড নান ইন হাৰ পাৰ্টি, মানে তাই পাৰ্টিলৈ
কাকোৱেই নিমন্ত্ৰণ কৰা নাই। ইয়াত বিশেষ্য মানে তোমাৰ নাউন আছে নেকি? ইয়াত চোৱা, নাউন ইয়াত নাই। গতিকে নাউনটো কি হৈ আছে? নাউনটো উজ্জ হৈ আছে। গতিকে আমি নাউনৰ সলনি আমি ইয়াত কি ব্যৱহাৰ কৰিছোঁ? আমি ইয়াত নান ব্যৱহাৰ কৰিছোঁ। ইয়াত দিয়া আছে আই হেভ 3 pairs of jeans but dash of them is blue. মোৰ 3টা জিন্স আছে কিন্তু তাৰে কোনোটোৱে নীলা নহয়। গতিকে ইয়াত ন' নট নানৰ কোনটো হ'ব তোমালোকে বহুৱাবা। ইয়াত দিয়া আছে দেয়াৰ ইজ ডেছ এনি ষ্টুডেণ্ট ইন দ্য ক্লাছ, মানে শ্ৰেণীত একদমেই ছাত্ৰ ছাত্ৰী নাই। ইয়াত ন' নট নানৰ কোনটো হ'ব তোমালোকে বহুৱাবা। এই দুটা তোমালোকক হোমৱৰ্ক দিয়া হ'ল। গতিকে এই দুটা তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা। ধন্যবাদ।